যিগৰাকী প্ৰাৰ্থীয়ে 4 দিন হৈছে নিজৰ সমষ্টিৰ কথাটো বাদেই নিজৰ অঞ্চলৰ কথাটোৱে হয়তো ভালকৈ নাজানে। কেতিয়া যদি মই কেতিয়াও সেইটো সিস্টেমত যদি মই ভৰিয়েই নিদিওঁ তেনেহ'লে মোৰ অভিজ্ঞতা কেনেকৈ হ'ব? তুমি তেওঁৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰিবা। যে মধ্য গুৱাহাটী সমষ্টিত থকা গোটেই ৰাইজ, মোৰ পৰিয়াল, সব মানুহে যোন অসমত আছে, সবেই অসমীয়া আমি। তেওঁলোকে ভাবে যে চলি থকা যোনটো চৰকাৰে তেওঁলোকৰ যোনখিনি সমস্যা আছে সেইখিনি সমাধান কৰিব পৰা নাই। টেক্স পেয়াৰৰ মানিখিনি ক'ত গৈ আছে? ইন ফিউচাৰ যদি ৰাজনীতিত আহিব খোজে তেওঁলোকে এটা কমিটমেণ্ট এণ্ড পাৰ্পাছ লৈ আহিব লাগে, এটা আইডিঅলজি লৈ আহিব লাগে। কাৰণ এনেধৰণৰ প্ৰতিশ্ৰুতি আমি বহুত দেখিছোঁ। চাকি মই নাথাকিবও পাৰোঁ। কুংকিৰ প্ৰথমতে চিনাকিটো লৈ লওঁ। মোৰ নাম কুংকি চৌধুৰী আৰু মই এইবাৰ মধ্য গুৱাহাটী সমষ্টিৰ মিত্ৰযোগ দলৰ প্ৰাৰ্থী আৰু এইবাৰ প্ৰথমবাৰে মই ৰাজনীতিত আহিছোঁ। আগতে কোনো অভিজ্ঞতা নাই, কিন্তু বহুত আশা আৰু বহুত নৱপ্ৰজন্মৰ শক্তি লৈ আহিছোঁ ৰাইজৰ বাবে কাম কৰিবলৈ, সেইখিনিয়ে ক'ব বিচাৰোঁ। কুংকি, ইতিমধ্যে মই তুমি বুলি কৈছোঁ, ইতিমধ্যে তুমি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছা। তোমাক লৈ সামাজিক মাধ্যমত বিভিন্ন চৰ্চা হৈছে আৰু বিজেপিৰ মিত্ৰজোঁটৰ যিসকল শুভাকাংক্ষী আছে, যিসকল ছাপৰ্টাৰ আছে, যিসকল IT চেল আছে, তেওঁলোকৰ পৰা এটা প্ৰশ্ন অহৰহভাৱে আমি সামাজিক মাধ্যমত শুনি আছোঁ যে 4 দিন হওঁতেই তুমি ঘপককৈ আহিছা, আহি নিৰ্বাচনত অৱতীৰ্ণ হৈছা, তোমাৰ কোনো অভিজ্ঞতা নাই। যিগৰাকী প্ৰাৰ্থীয়ে 4 দিন হৈছে আৰু নিজৰ সমষ্টিৰ কথাটো বাদেই নিজৰ অঞ্চলৰ কথাটোৱে হয়তো ভালকৈ নাজানে, এই ক্ষেত্ৰত তেখেতসকলৰ প্ৰতি তোমাৰ প্ৰত্যুত্তৰ কি হ'ব? হয়, পোনপ্ৰথমে মই এইটো ক'ম যে মই আহিয়ে সঁচা কথাটোৱে কৈছিলোঁ যে মোৰ আগতে কোনো অভিজ্ঞতা নাই, কিন্তু মই ভাবোঁ অভিজ্ঞতাই চব নহয়। আপোনালোকে এজন মানে ভালকৈ এটা কনষ্টিটুৱেঞ্চি জানিবলৈ আপুনি পলিটিক্সত ইমান থকা এইটো ইমান জৰুৰী নহয়। মই ভাবোঁ যে মই এজন কেণ্ডিডেট হৈ ইয়াতে আহিছোঁ মানুহৰ মাজত, তেওঁলোকৰ যোনখিনি সমস্যা আছে সেইখিনি শুনিবলৈ, তেওঁলোকৰ বাবে কাম কৰিব আহিছোঁ। সেই অনেষ্টিটো মই লৈ আহিছোঁ তেওঁলোকৰ বাবে কাম কৰিবলৈ। আই থিংক সেইটো বেছি গুৰুত্বপূৰ্ণ কথা। অভিজ্ঞতা হয়, যদি মই কেতিয়াও সেইটো ছিষ্টেমত যদি মই ভৰিয়েই নিদিওঁ তেনেহ'লে মোৰ অভিজ্ঞতা কেনেকৈ হ'ব? তো মই ভাবোঁ মোৰ যোনটো ডিপ অনেষ্টি লৈ মই ইয়াতে মানুহৰ কাৰণে কাম কৰিব আহিছোঁ, সেই কমিটমেণ্টটো লৈ আহিছোঁ, সেইটো মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। এইখিনিতে আৰু এটা কথা খুব চৰ্চাৰ এতিয়া হৈ আছে যে তোমাৰ প্ৰতিদ্বন্দ্বী হিচাপে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী বা বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তা, তেখেতৰ কথা ওলাই আছে। তেখেতৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত তোমাৰ লগত এটা বস্তু খুব খাপ খুৱাই পেলাই চৰ্চা চলি আছে, সেইটো হ'ল এইটোৱেই যে তেখেত বহিৰাগত প্ৰাৰ্থী, কিন্তু তেখেতৰ অভিজ্ঞতা যথেষ্ট আৰু তাৰ লগতে এনেধৰণৰ কথা চলি আছে যে তুমি তেওঁৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰিবা। তেওঁৰ খিলঞ্জীয়া আৰু তোমাৰ খিলঞ্জীয়া বহিৰাগতৰ এই যিটো এটা চৰ্চা চলি আছে, এই চৰ্চাটোৰ ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিবা? মই এটা কথাই ক'ম যে মধ্য গুৱাহাটী সমষ্টিত থকা গোটেই ৰাইজ, মোৰ পৰিয়াল, ইয়াতে কোনো অসমীয়া অনা অসমীয়াৰ কথা নাই। আমি দুজনে আহিছোঁ ছেইম গ'ল লৈ, মানুহৰ বাবে কাম কৰিবলৈ, সমষ্টিৰ যিমানখিনি ৰাইজ আছে তেওঁলোকৰ বাবে কাম কৰিবলৈ। তো সেইটোৱেই যিহেতু আমাৰ এটা চিমিলাৰ গ'ল, কিন্তু এতিয়া ৰাইজে 9 তাৰিখে কি ডিচাইড কৰে, কাক বিচাৰিছে তেওঁলোকক চাবলৈ, সেইটো আমি গম পাম 9 তাৰিখে। মোৰ মতে মই এইটো ভাবোঁ। হয়, তোমাক আৰু এটা প্ৰশ্ন সোধোঁ এইখিনিতে, যিটো আমাৰ বহিৰাগত বা বনিয়া এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে, তাৰ লগত আৰু কিছুমান কথা এনেধৰণৰ আছে যে তুমি অকল আমাৰ এই সমষ্টিটো, তোমাৰ এই যিটো সমষ্টিৰ পৰা তুমি প্ৰতিনিধিত্ব কৰিছা চেণ্ট্ৰেল গুৱাহাটীৰ পৰা, তাত থলুৱা অসমীয়া মানুহৰ ভোটৰ সংখ্যা যথেষ্ট কম বা বাহিৰা মানুহখিনিতকৈ বা অনা অসমীয়াখিনিতকৈ। তুমি কিমান দূৰ বিশ্বাসী যে এই অনা অসমীয়া যিসকল মানুহ আছে তেওঁলোকক তোমাৰ প্ৰতি আকৃষ্ট কৰিবলৈ বা তোমাৰ কথাৰে কনভিন্স কৰিবলৈ তুমি কিমান বিশ্বাসী? এটা কথা ক'ব বিচাৰোঁ যে ইয়াতে যোনটো গোটেই নেৰেটিভ হৈছে যে অসমীয়া আৰু এইফালে নন আছামিজৰ কথাটো, এতিয়া চাওক ইয়াতে সমষ্টিৰ ৰাইজে, সব মানুহে যোন অসমত আছে, সবেই অসমীয়া আমি, আৰু মই ভাবোঁ তেওঁলোকে এতিয়া এটা পৰিৱৰ্তন বিচাৰিছে, তেওঁলোকে এটা চেঞ্জ বিচাৰিছে। তেওঁলোকে ভাবে যে চলি থকা যোনটো চৰকাৰে তেওঁলোকৰ যোনখিনি সমস্যা আছে সেইখিনি সমাধান কৰিব পৰা নাই।
তো এতিয়া আজি মই কেম্পেইনত গৈছিলোঁ আপোনাৰ আঠগাঁও ফালে, গোটেই ফাঁচী বজাৰৰ সিফাৰ ভিতৰেদি আহিছোঁ, বহুতখিনি তাতে মাৰৱাৰী কমিউনিটি মানুহক লগ পাইছোঁ, জেন কমিউনিটি মানুহক লগ পাইছোঁ, চবেই বহুত আশাবাদী মোৰ ওপৰত। তেওঁলোকে ভাবে যে মই নতুন প্ৰজন্মৰ হৈ নতুন আইডিয়াজ লৈ মই যোনখিনি প্ৰতিশ্ৰুতি তেওঁলোকৰ আগত ৰাখিছোঁ, তেওঁলোকে ভাবে যে মই সেইখিনি ডেলিভাৰ কৰিব পাৰিম, মোৰ ওপৰত আশা ৰাখিছে, আৰু সেইটো দেখিয়ে মোৰ খুব ভাল লাগিছে। চ' মই ভাবোঁ সেইবোৰ বস্তু ইমান ইম্পৰ্টেণ্ট নহয়, কোন ক'ৰ কি কমিউনিটিৰ পৰা বিলং কৰে। মোৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট থিংটো হ'ল যে মই তেওঁলোকৰ কাৰণে কাম কৰিব আহিছোঁ, তেওঁলোকক ছাৰ্ভিচ দিব আহিছোঁ, এণ্ড আই এম বিং ট্ৰান্সপেৰেণ্ট উইথ হোৱাট আই এম গোয়িং টু ডু। তুমি যিহেতু নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আৰু উচ্চ শিক্ষিতা, স্বাভাৱিকতে আমি যিবোৰ ৰাজনীতিৰ লেতেৰা ৰাজনীতি বুলিয়ে কৈছোঁ, আমি যিবোৰ দেখি আহিছোঁ, এইবোৰ দেখি দেখি আমাৰ এটা অনুভৱ হৈছে যে হয়তো এই ধৰণৰ পৰিস্থিতি সলনি নহ'ব পাৰে বুলি। ঠিক আছে, হ'বও পাৰে অনাগত সময়ত, কিন্তু প্ৰশ্নটো হ'ল এইটো যে তুমি যিহেতু নৱপ্ৰজন্মৰ শিক্ষিতা এগৰাকী প্ৰতিনিধি, তেওঁলোকতকৈ মানে গতানুগতিক ৰাজনীতিক ধাৰাটোতকৈ তোমাৰ ধাৰাটো কেনেধৰণেৰে পৃথক হ'ব, কেনেধৰণৰ তোমাৰ চিন্তাধাৰা হ'ব, তুমি কেনেধৰণেৰে, এতিয়া AI যুগ চলি আছে, ঠিক আছে, AI যুগটোক তুমি হাতত ৰাখি, তোমাৰ AI যুগটোৰ লগত ৰাখি, তোমাৰ জেনজি বুলি আমি যিটো কওঁ নতুন প্ৰজন্মক, তুমি তোমাৰ চিন্তাধাৰা গতানুগতিক চিন্তাধাৰাতকৈ কেনেধৰণৰ পৃথক কৰি ৰাখিব বুলি ভাবিছা তুমি? হয়, মই ভাবোঁ যে মোৰ যোনটো ইয়াতে ইনিচিয়েটিভ মই ল'ব বিচাৰিছোঁ এইবাৰ ৰাজনীতিত আহি, যোনটো হয় পিপল ফাৰ্ষ্ট পলিটিক্স, মানে মানুহক আগত ৰাখি ৰাজনীতি কৰা, আৰু ইউথ লেড, যে নতুন প্ৰজন্মৰ মানুহখিনিৰ মানে যোনখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যোনবোৰ সমস্যা ইছ্যুজ, তেওঁলোকে কি বিচাৰিছে, সেই ডিমাণ্ডছখিনি আগত ৰাখি মই এই ৰাজনীতিত ইয়াতে আহিছোঁ। মই ভাবোঁ যে এইবোৰ বস্তু বেছি ইম্পৰ্টেণ্ট, কাৰণ এতিয়া চাওক, নতুন প্ৰজন্মৰ বহুত আইডিয়াজ আছে, ইন'ভেটিভ আইডিয়াজ আছে, আৰু মই এইটো নকওঁ যে ময়ে চব অকলে কৰিব পাৰিম। মোক গোটেই যিমানখিনি ৰাইজৰ তাতে মানুহখিনি আছে, তেওঁলোকে নিজৰ সমস্যাবোৰ তেওঁলোকতকৈ আৰু কোনো ভালকৈ নাজানে, তো তেওঁলোকৰ ছাপৰ্ট মোক সদায় লাগিব। কিন্তু মই তেওঁলোকক যোনখিনি নতুন এটা পাৰ্চপেক্টিভ দিব পাৰিম, সেই প্ৰব্লেমছখিনি ছল্ভ কৰিব, আই থিংক তেওঁলোকৰ যোনটো গাইডেঞ্চ এণ্ড এডভাইচ লৈ আৰু মোৰ নতুন আইডিয়াজখিনি লগত একেলগে মানে সন্মিলন হৈ যোনটো এটা ফ্ৰুটফুল আউটকাম ওলাব, মই ভাবোঁ সেইটো বহুতেই ভাল হ'ব, আৰু কামবোৰ খুব এফিচিয়েণ্টলি হ'ব। আৰু মই যোনটো এটা প্ৰস্তাৱ ৰাখিছোঁ চবৰ আগত, যোনটো ট্ৰান্সপেৰেণ্ট গভৰ্নেন্স, ৰাইট? ট্ৰান্সপেৰেণ্ট গভৰ্নেন্স মানে কি, যে আজি যদি আপোনালোকৰ MLA ফাণ্ডত কিবা এটা ফাণ্ড আহিছে কামৰ কাৰণে, আপুনি যেন সেইটো বস্তু ট্ৰেক কৰিব পাৰে। মই সেইটো মোৰ যোনখন লিফলেটত আছে, মই আজি যে কেম্পেইনত চবকে বিলাইছোঁ, তাতে লিখা আছে যে মই এটা 24/7 হেল্পলাইন এটা ৰাখিম, য'ত তেওঁলোকে নিজৰ সমস্যাখিনি তাতে ৰিপৰ্ট কৰিব পাৰে, আৰু এটা ট্ৰান্সপেৰেণ্ট ডেশ্ববৰ্ড হ'ব, য'ত তেওঁলোকে গোটেই MLA ফাণ্ডছবোৰ যোনবোৰ নতুন নতুন প্ৰজেক্টছৰ কাৰণে আহিব, তেওঁলোকে সেইবোৰ ট্ৰেক কৰিব পাৰিব, যে কিমান কাম কিমানখিনি বাঢ়িছে, এই ফাণ্ডছবোৰ কিমান খৰচা হ'ল, কিমানখিনি বাকী আছে। চ' আই ৱান্ট টু বি ফুল্লি ট্ৰান্সপেৰেণ্ট, খুব খোলা খুলিকৈ মই বস্তুবোৰ তেওঁলোকৰ আগত ৰাখিম, চ' ডেট তেওঁলোকে নিজৰ টেক্স পেয়াৰৰ মানিখিনি ক'ত গৈ আছে, ক'ত ইউজ হৈ আছে, কামখিনি হৈ আছে নে নাই, সেইখিনি বস্তু তেওঁলোকে যেন খোলাকৈ গম পায়। সমস্যা বুলি কথা কওঁতে গুৱাহাটীবাসীৰ কাৰণে বিভিন্ন সমস্যা আছে, তাৰে ভিতৰত দুটা সমস্যাই মানুহক জুৰুলা কৰি পেলাইছে। প্ৰথম, বাৰিষাৰ সময়ত যিটো কৃত্ৰিম বানপানী হয়, আৰ্টিফিচিয়েল ফ্লাড যিটো হয়, আৰু দ্বিতীয়টো হ'ল তোমাৰ খোৱা পানী। যিহেতু তুমি গুৱাহাটীৰ স্থায়ী বাসিন্দা, সৰুৰ পৰা ইয়াত ডাঙৰ হৈছা, তুমিতো নিশ্চয় এই কথাখিনি দেখা পাইছা। তোমালোকৰ যিটো য়ং জেনেৰেশ্যনৰ মাজত নিশ্চয় এইটো আলোচনা হৈছে। এই সম্পৰ্কে তোমালোকৰ য়ং জেনেৰেশ্যনৰ যিটো ধ্যান ধাৰণা, আৰু যিহেতু তুমি এতিয়া বিধায়ক হ'বলৈ গৈ আছা, আশা কৰোঁ, তোমাৰ এই সমস্যা দুটাৰ ওপৰত কেনেধৰণৰ পদক্ষেপ বা কেনেধৰণৰ তুমি এটা পৰিকল্পনা কৰিছা শ্বৰ্ট আউট কৰিবৰ কাৰণে বা এইবোৰ নিৰ্মূল কৰিবৰ কাৰণে? যোনটো আপুনি ক'লে বানৰ সমস্যা, আৰ্টিফিচিয়েল ফ্লাডছ, মই আগৰ ইণ্টাৰভিউজবোৰতো কৈ আহিছোঁ, এইটো বহুত ডাঙৰ সমস্যা আমাৰ, মানে চেণ্ট্ৰেল গুৱাহাটী বুলিয়েই নহয়, গোটেই গুৱাহাটীতে আৰু অসমতো। ইয়াতে যোনটো মই ভাবোঁ বহুত মেজৰ প্ৰায়ৰিটি হিচাপে আমি ৰাখিব লাগে, যোনটো ইয়াৰে ড্ৰেইনেজ ছিষ্টেম, আপোনালোকে দেখিছে ইয়াতে যোনখিনি ড্ৰেইন আছে, সেইবোৰৰ মেইনটেনেঞ্চ ভালকৈ হোৱা নাই, চাইণ্টিফিক ৱেত সেইবোৰ বস্তুৰ কনষ্ট্ৰাকশ্যন হোৱা নাই। তাৰ ওপৰত যোনখিনি মানুহৰ অলপ চিভিক চেন্সটো আমি অকণমান এৱেৰনেছ এটা আনিব লাগিব, যেনেকৈ তেওঁলোকৰ যোনখিনি ঘৰৰ ওচৰে পাজৰে ড্ৰেইন চেন আছে, তাতে আমি যদি এটা পেনাল্টি লগাব পাৰোঁ, যোন
তাতে গোটেই জাবৰ জোঁথৰবোৰ পেলায় আৰু সেইটো ইজ ৰিলেটেড উইথ আনাডাৰ প্ৰমিছ যোনটো মই ৰাখিছোঁ যে আমাৰ যোনটো জাবৰ জোঁথৰবোৰৰ কালেকশ্যন এণ্ড চাইণ্টিফিক ডিছপ'জেলবোৰ ছিষ্টেম নাই সেইকাৰণে মানুহে ওলাই আহি য'ত পেলাব জাগা পাইছে পেলাই দিছে তো আমি যদি সেনেকৈ ইণ্টিগ্ৰেটেড ৱে এই প্ৰব্লেমছবোৰ ছল্ভ কৰোঁ তে এটা প্ৰব্লেম ছল্ভ কৰিলে আপুনি গম পায় যে বেলেগ এটা প্ৰব্লেমকো সেই বস্তুটো ইম্পেক্ট কৰি বস্তুটো ছল্ভ হয় তে সেই বানপানীৰ ক্ষেত্ৰত মই সেইটো ক'ম আৰু যেনেকৈ মানে বাৰিষাৰ আগত মনচুনৰ আগত যদি আমি ভালকৈ এই ড্ৰেইনছবোৰক যদি আমি চাফা কৰা ভাল ইনিচিয়েটিভ লওঁ চ' দেট আমি আৰ্টিফিচিয়েল ফ্লাডছখিনি এটলিষ্ট মিটিগেট কৰিব পাৰোঁ আগে ভাগে এজ এ প্ৰিকশ্যনেৰী মেজাৰ হিচাপে তো মই ভাবোঁ এইবোৰ সৰু সুৰা কিছুমান আমি ষ্টাৰ্ট কৰিব পাৰোঁ এণ্ড দেন উই কেন গ' অন বিগ স্কেল ডেভেলপমেণ্ট প্লেন চ' দেট ইমান পটককৈতো আমি এটা ডাঙৰ স্কেল প্ৰজেক্ট ল'ব নোৱাৰোঁ কিন্তু সৰু সুৰাকৈ মানুহৰ এৱেৰনেছৰ পৰা লৈ পেলাই যোনটো বেছিক যেনেকৈ জাবৰৰ বস্তুটো যদি আমি ভালকৈ সেইটোত পেনাল্টি লগাই এটা ছিষ্টেম ডেভেলপ কৰিব পাৰোঁ তেতিয়া এই যোনবোৰ বেছিক যেনেকৈ ড্ৰেইনেজৰ যোনটো ব্লকেজ হয় সেই বস্তুবোৰ এটলিষ্ট ছল্ভ হয় এটলিষ্ট আমাৰ আৰ্টিফিচিয়েল ফ্লাডছৰ ক্ষেত্ৰত সেইখিনি বহুতখিনি মিটিগেট হ'ব মই ভাবোঁ আৰু এটা কথা তোমাক সুধিবলৈ মানে মনটো খুচখুচাই আছে কাৰণ কিয় তুমি এগৰাকী বাৰে বাৰে কৈ আছোঁ যে যুৱ প্ৰতিনিধি যাক তুমি ধৰি লোৱা তোমাক পৰৱৰ্তী সময়ত আদৰ্শ হিচাপে লৈ হয়তো আৰু নতুন প্ৰতিনিধি ওলাব বৰ্তমান গতানুগতিক যিটো ৰাজনীতি চলি আছে আমি দেখা পাই আহিছোঁ এই সম্পৰ্কে তোমাৰ অভাৰঅল ভিউটো কি সামগ্ৰিকভাৱে তুমিতো ৰাজনীতি পৰ্যবেক্ষণ নিশ্চিতভাৱে কৰিছা তে এই ৰাজনীতি তুমি যি পৰ্যবেক্ষণ কৰিছা তাৰে ভিতৰত যদি মই তোমাক দুটা ভাল বা তিনিটা বেয়া দিশ ক'বলৈ যাওঁ আৰু তুমি সেই বেয়া দিশকেইটা কেনেকৈ শ্বৰ্ট আউট কৰিবা আৰু ভাল দিশকেইটাক তুমি আৰু ভাল কেনেকৈ কৰিবা ডু ইউ হেভ এনি প্লেন তুমি এনেধৰণৰ কিবা চিন্তা চৰ্চা কৰিছা নে পৰৱৰ্তী সময়ত কৰিবা কিছুমান চিন্তা চৰ্চা নিশ্চয় কৰিছোঁ মই ভাবিছোঁ যোনবোৰ আপুনি বেয়া দিশবোৰ কৈছে যেনেকৈ আপুনি আগতেও ক'লে যে মানে এটা কমিটমেণ্ট নাথাকে আজিকালি এই পাৰ্টিৰ পৰা এই দললৈ গুচি গ'ল অপৰচুনিটিৰ হিচাপত তো সেইবোৰ চাওক এতিয়া মই পাৰ্চনেলি সেইবোৰ বস্তু কমেণ্ট কৰিব খোজা নাই চব নিজৰ মানুহৰ নিজৰ এটা এছপিৰেশ্যন থাকে কিবা এটা নিজৰ এটা আশা থাকে সেই বুলি তেওঁলোকে সেইবোৰ ডিচিজন লয় কিন্তু মই ভাবোঁ আমাৰ নতুন প্ৰজন্মৰ যিমানখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যদি ইন ফিউচাৰ যদি ৰাজনীতিত আহিব খোজে তেওঁলোকে এটা কমিটমেণ্ট এণ্ড পাৰ্পাছ লৈ আহিব লাগে এটা আইডিঅ'লজি লৈ আহিব লাগে এটা অপৰচুনিষ্টিক হিচাপত তেওঁলোকে ইয়াতে আহিব নালাগে তেওঁলোকে ইয়াতে মানুহক ছাৰ্ভ কৰিব আহিব লাগে আৰু যদি তেওঁলোকে ভাবে যে এটা কমিটমেণ্ট লৈ তেওঁ আহিছে এই আইডিঅ'লজিটোত ষ্টিক হৈ তেওঁলোকে সেইটোৰ ওপৰতে কাম কৰি যাব লাগে চ' দেট ইয়াতে ৰাইজৰ কাৰণে চবৰ কাৰণে সেই বস্তুটো ভাল হয় আৰু মই ভাবোঁ যোনটো ভাল কথা যেনেকৈ এতিয়া আপোনালোকৰ চাওক ইয়াতে বহুতখিনি মানুহে ৰাজনীতিত ইয়াতে ভাল ইনিচিয়েটিভ হয় ভাল প্ৰগ্ৰামছ হয় স্কিমছ হয় কিন্তু মই ভাবোঁ সেই স্কিমছবোৰতো আমি আৰু ভাল কাম কৰিবলগীয়া কথা আছে মই ভাবোঁ যেনেকৈ এই ৰিচেণ্টলি আপোনালোকে দেখিছে বিজেপি চৰকাৰৰ সময়ত অৰুণোদয় স্কিম হওক বহুতখিনি স্কিম য়াং ল'ৰা ছোৱালীক আৰু মাইকী মানুহক দিয়া হৈছে নাৰীবোৰক কিন্তু মই ভাবোঁ যে সেইবোৰ স্কিম এটা লেভেললৈ হৈছে যোনটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ বুলি যোনটো আমি পইচাখিনি দিছোঁ কিন্তু সেইটো দি পেলাই আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটিত সেইটো বস্তু কিমান ট্ৰান্সলেট হৈ নাৰীসকল বা এই যুৱকসকল কিমান এম্পাৱাৰ হৈছে তো তাতে যদি আমি ভাবক এমপ্লয়মেণ্ট অপৰচুনিটিজবোৰ আৰু ইণ্টিগ্ৰেট কৰি দিব পাৰোঁ স্কিমবোৰত যে এই পইচাটো পাই তেওঁলোকে এটলিষ্ট কিবা এটা আৰম্ভ কৰিব পাৰে বা কোনোবা এটা চাকৰিয়ে কৰিব পাৰে তেতিয়া এটা ভাবক সেই স্কিমটো লৈ তেওঁলোকৰ এটা ষ্টেডি ইনকাম হ'ব তেওঁলোকৰ এটা ফাইনেন্সিয়েলি তেওঁলোকৰ এটা ছিকিয়ৰ ভৱিষ্য এটা হ'ব তো অকল আমি এটা ষ্টেপত গৈ পেলাই বস্তুটো প্ৰব্লেমটো কেতিয়াও ছল্ভ নহয় আমি সেইটো বস্তু ডিপলি ডাইভ কৰি সেই বস্তুটো কেনেকৈ ছিকিয়ৰ কৰি বস্তুটো ভালকৈ চবৰ কাৰণে যেন বস্তুটো এটা ষ্টেডি হিচাপত ছাষ্টেইনেবল এটা যদি লাইভলিহুড আমি যোনটো কওঁ হয় আই থিংক সেইটোৰ ওপৰত আমি আৰু কাম কৰিব পাৰিম হয় তাৰমানে তোমাৰ কথাৰ অৰ্থ হ'ল এইটোৱেই যে চৰকাৰে যিখিনি আঁচনি দিছে সেই আঁচনিৰ দ্বাৰা মানুহ উপকৃত কিছু পৰিমাণে হৈছে বাট এইটো এটা লেভেললৈ হৈছে কিন্তু এইটো স্থায়ী সমাধান নহয় গতিকে অৰ্থনৈতিক দিশত উৎপাদনশীল কাৰ্যত এনেধৰণৰ আঁচনিসমূহ লগোৱাৰ যিটো মানে কথা সেইটো তোমাৰ মনলৈ আহিছে আৰু তাৰ বাবে মই তোমাক ধন্যবাদ দিছোঁ যে তুমি কথাটো চিন্তা কৰিছা আৰু এটা কথা এই যে তুমি ক'লা যে দল বাগৰাৰ যিটো কথা ক'লা মই যদি তোমাক সোধোঁ যে কাইলৈ কাৰণ এনেধৰণৰ প্ৰতিশ্ৰুতি আমি বহুত দেখিছোঁ কিছুমানেতো এনেকৈও কৈছে যে মোৰ DNAত কংগ্ৰেছ আছিল মোৰ DNAত বিজেপি আছিল মোৰ DNAত অমুক আছিল আমি বহু বছৰৰ পৰা এইবোৰ শুনি আছোঁ আৰু ঠিক নিৰ্বাচনৰ আগে বা নিৰ্বাচনৰ পাছতো
যিটোক আমি হৰ্চ ট্ৰেডিং বুলি কওঁ তেনেধৰণৰ কিছুমান আমি যিটো বস্তু আচলতে আমাৰ কাৰণে মই ভাবোঁ এইটো এটা তেওঁলোকে ইমান দিনে বহন কৰি থকা যিটো আদৰ্শ তাৰ সম্পূৰ্ণ বিপৰীত এনেধৰণৰ কিবা কমিটমেণ্ট দিব পাৰিবানে আজিৰ দিনটোত যে মই আজি মোক অজাপ আৰু যিটো সমৰ্থিত সকলোৱে তোমাক সমৰ্থন কৰিছে বিশেষকৈ অজাপৰ তুমি টিকেট লাভ কৰিছা যে কাইলৈ বা পৰহিলৈ যেতিয়া তুমি বিধায়িকা হ'বা তুমি তেনেধৰণৰ জাপ মাৰা বা দল বাগৰা বা এই যিটো আদৰ্শৰ কথা কৈ আছা আদৰ্শৰ পৰা বিচ্যুতি নহ'বা বুলি তুমি আমাক কমিটমেণ্ট কৰিব পাৰিবানে আমাৰ থ্ৰুৱেদি আমাৰ দৰ্শকক হয় চাওক হয় এইটো কমিটমেণ্টটো এটা বহুত বেলেগ লেভেলত মই ক'ব বিচাৰোঁ কথাটো চাওক এতিয়া যেতিয়া মই অসম জাতীয় পৰিষদত এতিয়া জইন কৰিছোঁ তেওঁলোকৰ যোনটো আইডিয়লজি লৈ তেওঁলোকে এই দলটো গঠন কৰিছিলে যোনটো অসম প্ৰথম সদায় আৰু চিৰদিন সেই আইডিয়লজিটোৰ লগত মই ভাবোঁ মানে মোৰ যোনখিনি থট প্ৰচেছ আছে যে অসমক আমি সদায় ফাৰ্ষ্ট ৰাখি অসমৰ মানুহৰ বাবে চিন্তা কৰি বস্তুখিনি আগুৱাই লৈ যাব লাগে তে মই সেই কমিটমেণ্টটো লৈ অসম জাতীয় পৰিষদত ইয়াতে মই মানে এই টিকেটটো লৈ ইয়াতে মধ্য গুৱাহাটী সমষ্টিৰ বাবে কণ্টেষ্ট কৰিব আহিছোঁ আৰু যোনটো আপোনালোকে কথা কৈছে যে ইন ফিউচাৰ এই কমিটমেণ্টটো সদায় মোৰ থাকিব ফৰ দ্য পিপল অফ আছাম ফৰ দ্য ষ্টেট অফ আছাম যদি মই ভাবোঁ যে অহা কেইদিনত এই দলটোৰ আইডিয়লজিটো শ্বিফ্ট হয় বা তেওঁলোকে ডেভিয়েট হয় নিজৰ এই অবজেক্টিভ বা ভিজনটোৰ পৰা চাগে মই নাথাকিবও পাৰোঁ আৰু যদি মই ভাবোঁ বেলেগ এজন নতুন দলেই হওক বা বেলেগ এটা দলে যোনটো সেই ভিজনটো লৈ আগবাঢ়ি আহিছে মই তেওঁলোকৰ ফালে মই চাগে যাব পাৰোঁ হয় মোৰ কথাটো হ'ল যে মোৰ কমিটমেণ্টটো হ'ল উইথ দ্য আইডিয়লজি যে অসমক ৰাইজৰ বাবে আমি সদায় ভাবিব লাগে অসমৰ ৰাইজৰ কাৰণে আমি কামটো কৰিব লাগে সেইটোৱেই মোৰ মেইন প্ৰায়ৰিটি হয় দৰ্শকসকলে এটা কথা নিশ্চয় মন কৰিছে তেখেতে কোনো কুণ্ঠাবোধ কৰা নাই তেখেতে এটা কথা কৈছে ইমান কম বয়সীয়া এগৰাকী প্ৰাৰ্থী হিচাপে ক'বলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই বা ভয় কৰা নাই যে মই বৰ্তমানলৈকে যিটো দলত আছোঁ সেই দলটোৰ আদৰ্শ সেই দলটোৰ প্ৰতি মই কমিটমেণ্ট মোৰ আছে কিন্তু সেই দলটোতকৈও মোৰ কমিটমেণ্ট আছে ৰাইজৰ প্ৰতি অসমবাসীৰ প্ৰতি যদি আপুনি এইটোৱেই কৈছে যে যদি ভৱিষ্যতে এই দলটোৱে যিটো দলৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে যদি এই দলটোৰ আদৰ্শ বিচ্যুতি হোৱাৰ দৰে দেখে বা ৰাইজৰ বিপৰীতে যদি যোৱাত দেখে তেতিয়াহ'লে তেখেতে ৰাইজৰ সপক্ষে থাকিব তেওঁ কোনোবা এটা দলক খামুচি ধৰি থকাৰ কথা কোৱা নাই তেওঁ আদৰ্শক খামুচি ধৰি থকাৰ কথাহে কৈছে কুংকি তোমাক এটা কথা সুধিব বিচাৰিছোঁ প্ৰাৰ্থী হিচাপে তোমাৰ সমষ্টি আৰু অসমবাসীক তুমি কি আহ্বান জনাবা প্ৰথমতে মই আমাৰ অসম জাতীয় পৰিষদৰ প্ৰেছিডেণ্ট লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁলোকে মোক ইমান এটা ডাঙৰ সুযোগ এটা দিলে অসমৰ ৰাইজক আহি পেলাই অসমৰ ৰাইজৰ বাবে কাম কৰিবলৈ আৰু মিত্ৰযোগ দলৰ যোনখিনি যিমান দল আছে বা পাৰ্টি ৱৰ্কাৰ্ছ আছে তেওঁলোকে যোনটো ছাপৰ্ট মোক বেকগ্ৰাউণ্ডত দি আছে এইকেইদিন সেইটো তেওঁলোককো সেইকাৰণে মোৰ মনৰ পৰা বহুত বহুত ধন্যবাদ আৰু মই ভাবোঁ যে এতিয়া মই ইয়াতে অসমৰ ৰাইজৰ বাবে কাম কৰিব আহিছোঁ তেওঁলোকৰ মাজত থাকি তেওঁলোকৰ যোনখিনি সমস্যা আছে সেইখিনি সমাধান কৰিব আহিছোঁ আৰু মই ইয়াতে হয় মই জাতীয়বাদ হয় এজন জাতীয়বাদ দলৰ পৰা মই এবাৰ প্ৰাৰ্থী কিন্তু মই ইয়াতে ইনক্লুচিভ জাতীয়বাদ যোনটো হয় সেইটো কৰিব আহিছোঁ চব মানুহৰ কাৰণে কাম কৰিব আহিছোঁ চব কমিউনিটিৰ কাৰণে কাম কৰিব আহিছোঁ চব ৰিলিজনৰ কাৰণে কাম কৰিব আহিছোঁ মোৰ সেইটোৱে মেছেজ গোটেই অসমৰ ৰাইজলৈ আৰু শেষত মই এটা কথাই ক'ব বিচাৰিছোঁ যে অসমতকৈ আৰু ডাঙৰ কথা মোৰ কাৰণে একো নাই মই গোটেই জীৱনটো অসমৰ ৰাইজৰ বাবেই কাম কৰিব আহিছোঁ আৰু তেওঁলোকক ছাৰ্ভ কৰিব আহিছোঁ সেইকাৰণে সেই বিশ্বাস আৰু আশা ৰাখি মই ভাবোঁ যে এইবাৰ অসমৰ ৰাইজে আৰু মধ্য গুৱাহাটী সমষ্টিৰ যোনখিনি ভোটাৰ্ছ আছে তেওঁলোকে মোৰ ওপৰত এবাৰ আশা ৰাখি মোক আশীৰ্বাদ দি এবাৰ মোক জয়যুক্ত যেন কৰে ধন্যবাদ তোমাৰ এই ব্যস্ততাপূৰ্ণ সময়তো তুমি আমাক যথেষ্ট সময় দিলা তোমাক আমি বহুত কাষৰ পৰা পালোঁ তোমাক বুজিবলৈ চেষ্টা কৰিলোঁ অসমবাসী ৰাইজ তথা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিবাসীয়েও তেখেতক বোধহয় আজিৰ পৰা আৰু অলপ বুজিবলৈ চেষ্টা কৰিব এইখিনিকে কৈ আমি এনি লাইফ অসমৰ তৰফৰ পৰা তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ পৰৱৰ্তী সময়ত তোমাক নিশ্চিতভাৱে লগ পাম যেনেদৰে আছা তেনেদৰে থাকিবা বুলি আশা কৰিলোঁ